মিটিং কৰি বনাই হ'ল না জিলা সেন্ট্রালাইজড হয় যখন জিলা কি জিকি নহওক 1952 চনৰ পৰা 1962 চনলৈকে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ভাৰতৰ অনাৰেবল চিফ এক্সিকিউটিভ মেম্বাৰ শ্ৰীযুত প্ৰমোদ বড়োদে গতিকে তেখেতকো আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আমাৰ মাজত উপস্থিত আছে অনাৰেবল ইএম শ্ৰীযুত ৰঞ্জিত বসুমতাৰীদেৱ তেখেতকো আমি এখন সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে বিচাৰিছোঁ আমাৰ মাজত আছে শ্ৰী মনোজ কুমাৰ দাস হেড এডভাইজ ইয়াৰ পিছত নেক্সট শ্ৰী বিশ্বজিৎ ডেকা গড়েশ্বৰ হায়াৰ ছেকেণ্ডেৰী স্কুল ইয়াৰ পিছতে সাজু হৈ থাকিব দীপালী কলিতা বিশ্বজিৎ ডেকা এপইণ্টমেণ্ট লেটাৰসমূহ প্ৰদান কৰিব আমাৰ অনাৰেবল চিফ এক্সিকিউটিভ মেম্বাৰ শ্ৰীযুত প্ৰমোদ বড়োদে দীপালী কলিতা জ্ঞানপীঠ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল তেখেতক এপইণ্টমেণ্ট লেটাৰসমূহ প্ৰদান কৰিব সন্মানীয় MP ৰাজ্যসভা ভাৰত চন্দ্ৰ তালুকদাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ বৰমা হায়াৰ ছেকেণ্ডেৰী স্কুল এয়া তেখেতক আমাৰ সন্মানীয় ৰাজ্যসভাৰ MP তেখেতে প্ৰদান কৰিছে ইয়াৰ পিছত ভাৰত চন্দ্ৰ তালুকদাৰ বৰমা হায়াৰ ছেকেণ্ডেৰী স্কুল তেখেতক প্ৰদান কৰিব স্পিকাৰ মহোদয় অসীম ডেকা গড়েশ্বৰ হায়াৰ ছেকেণ্ডেৰী স্কুল তেখেতে প্লেচ অফ উপস্থিত তামোলপুৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পাবৰ কাৰণে সক্ষম হৈছে তেখেতক হাইস্কুল গতিকে তেখেতক প্ৰদান কৰিব আমাৰ অনাৰেবল চিফ গেষ্ট তেখেতক মই অনুৰোধ কৰিছোঁ টোটেল ষ্টুডেণ্ট মেট্ৰিকত এপিয়াৰ হৈছিলে 24 জন টোটেল ষ্টুডেণ্ট 24 জন 100% ৰিজাল্ট 100% ফাৰ্ষ্ট ডিভিজন ইয়াৰ পিছত নেক্সট তামোলপুৰ হায়াৰ ছেকেণ্ডেৰী সায়েন্স টিম তেখেতসকলক মই আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ আমাৰ সন্মানীয় MP শ্ৰীযুত দেৱক এৱাৰ্ডটো দিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ মই সন্মানীয় আমাৰ হেডমাষ্টাৰ প্ৰিন্সিপাল ছাৰসকল যিসকলে এইমাত্ৰ কেছ এৱাৰ্ড পাবৰ কাৰণে সক্ষম হৈছে মই তেখেতসকলক অনুৰোধ কৰিবৰ কাৰণে বিচাৰিছোঁ
কৃষ্ণন ডাঙৰীয়া আমি সকলোৱে জানো যে বিভিন্ন গুণৰ অধিকাৰী সৰ্বপল্লী ৰাধাকৃষ্ণ ডাঙৰীয়া আছিলে। তেখেতে পলিটিচিয়ান, থিংক টেংক, ইণ্টেলেকচুৱেল, একাডেমিচিয়ান সকলো ৰোল তেখেতে ভাৰতৰ স্বাধীনতাৰ পিছত সকলো ৰোল তেখেতে লৈছিলে। আৰু আজি আমাৰ শিক্ষাৰ ভেটি, ভাৰতবৰ্ষৰ শিক্ষাৰ ভেটি গঢ়াত তেখেতসকলৰ নিচিনা ব্যক্তিসকলে ডাঙৰ এটা অৱদান আমালৈ দি গৈছে। সেইকাৰণে আজি মই তেখেতৰ স্বৰ্গীয় আত্মাৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু তেখেতৰ ওচৰত প্ৰাৰ্থনা ৰাখিছোঁ যে অনাগত দিনত আমাৰ শিক্ষা জগতখন আগুৱাই লৈ যোৱাত তেখেতসকলে সদায় আমাক আশীৰ্বাদ কৰিব। বিশেষভাৱে এই অনুষ্ঠানত আজি শিক্ষকসকলক আমন্ত্ৰণ কৰা হৈছে। আমি ভাবিছিলোঁ আৰু ডাঙৰকৈ এই প্ৰগ্ৰামটো অনুষ্ঠিত কৰিম, কাৰণ শিক্ষাত এটা ডাঙৰ সংস্কাৰ আৰু শিক্ষাত এটা ডাঙৰ এটা পৰিৱৰ্তন আমি বিচাৰিছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া অসমৰ শিক্ষামন্ত্ৰী হৈছিলে সেই সময়ৰ পৰাহে অসমত কিছুমান এমেণ্ডমেণ্ট হোৱা, আগৰ যিটো শিক্ষা নীতিবিলাক এমেণ্ডমেণ্ট হোৱা আৰম্ভ কৰিছে। 2011ত প্ৰভিন্সিয়েলাইজেশ্যন এমেণ্ডমেণ্ট এক্ট, এগেইন 2017ত এমেণ্ডমেণ্ট হৈছে। আৰু কাৰিকুলামবিলাকো অলপ সাল সলনি কৰি কেনেকৈ শিক্ষাটো এফেক্টিভ কৰা যায় ইয়াৰ কিছুমান ইনিচিয়েটিভ অসমত আৰম্ভ হৈছে। ভাৰতবৰ্ষতো যিটো শিক্ষা নীতি আছিলে বহুত পুৰণি শিক্ষা নীতিৰ আধাৰত শিক্ষা দান কৰা হৈছিলে, শিক্ষা গ্ৰহণ কৰা হৈছিলে। কিন্তু ভাৰতবৰ্ষত RTE হ'ল, ৰাইট টু এডুকেশ্যন এক্ট, ইয়াৰ পিছত আকৌ NEP এতিয়া আৰম্ভ হৈছে। এই নতুন নতুন এপ্ৰ'চ, নতুন নতুন ইনিচিয়েটিভবিলাকে ভাৰতৰ শিক্ষা যিটো বিষয় এইটো যথেষ্ট ভাল কৰিব বুলি মই আশা ৰাখিছোঁ। আমাৰ শিক্ষক সমাজ অলপ আগতে আমাৰ নেশ্যনেল এৱাৰ্ডী শিক্ষক ডাঙৰীয়াই বহুত কথা, মূল্যৱান কথাবিলাক কৈ গৈছে। আমাৰ সাংসদ ডাঙৰীয়াও বহুত মূল্যৱান কথাবিলাক কৈ গৈছে। মই বিশ্বাস কৰোঁ যে শিক্ষকতাটো এটা চাকৰি নহয়, এইটো এটা ডাঙৰ এটা লিডাৰশ্বিপ, এইটো ডাঙৰ এটা আৰ্ট হয়। আৰু আমি সকলো সমাজৰ খনিকৰ বুলি ক'লে আমি শিক্ষকসকলকে সকলো জানো। ইউ আৰ দ্য আৰ্কিটেক্ট এণ্ড ইউ আৰ দ্য ইঞ্জিনিয়াৰ টু বিল্ড দ্য ছ'চাইটি এণ্ড বিল্ড দ্য নেশ্যন। আপোনালোকে পঢ়োৱা ল'ৰা ছোৱালী গৈ পেলাই পলিটিচিয়ান হয়, আপোনালোকে পঢ়োৱা ল'ৰা ছোৱালী গৈ পেলাই ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ, IAS অফিচাৰ চব সকলে হয়। গতিকে আজি আমি যদি আজিৰ দিনত ছাকচেছ আৰু ফেইলাৰৰ কথাবিলাক আমি পাতিবলৈ যাওঁ, ইয়াৰ কাৰণে আমি সকলো সমভাগী হ'ব লাগিব। আমাৰ শিক্ষাখন টনকিয়াল কৰাৰ কাৰণে 4টা পিলাৰৰ কথা আমি সদায় পাতোঁ যে ইট ইজ দি চিষ্টেম, গভৰ্ণমেণ্ট চিষ্টেম বা গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টটো খুব ভাল হ'ব লাগিব, যিটো আমি খুব চেষ্টা কৰি আছোঁ। মই নিজে বহুত বছৰ ধৰি এটা ছাত্ৰ সংগ্ৰামত আছোঁ হিচাপে ছাত্ৰ ছাত্ৰীৰ বহুখিনি সমস্যা মই বুজি পাওঁ। আৰু সেই হিচাপে আজি আমি এটা ছেকশ্যনকে টাৰ্গেট নকৰি পেলাই বড়োলেণ্ড কাউন্সিলত আমি শিক্ষাৰ এণ্টায়াৰ প্ৰচেছটো, টিচিং লাৰ্ণিং প্ৰচেছত জড়িত হৈ থকা যিবিলাক ষ্টেক হোল্ডাৰ্ছ তেখেতক কেনেকৈ অলপ ভাল কৰিব পৰা যায়, অলপ ষ্ট্ৰেংথেন কৰিব পৰা যায়, ইয়াৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ। আৰু সেইকাৰণে আমি বিভিন্ন প্ৰক্ৰিয়া হাতত লৈছোঁ। এই ক্ষেত্ৰত ফাৰ্ষ্ট ষ্টেক হোল্ডাৰটো হৈছে গভৰ্ণমেণ্টৰ যিবিলাক আমাৰ কাউন্সিল লেভেল, ডিষ্ট্ৰিক্ট লেভেল, প্ৰায় এলিমেণ্টাৰী লেভেল বা ব্লক লেভেলৰ অফিচাৰসকল, বিভিন্ন দায়িত্বত থকা ব্যক্তিসকলে অলপ বেলেগ চাকৰিতকৈ শিক্ষাটো অলপ স্পেচিয়েলি ল'ব লাগিব আৰু মোৰ এক্টিভ হ'ব লাগিব। আৰু মই আহিয়ে কৈছিলোঁ এটা কথা যে দুৰ্নীতিটো প্ৰথম দুৰ্নীতিটো শিক্ষা ডিপাৰ্টমেণ্টৰ দুৰ্নীতিমুক্ত হ'ব লাগিব। আৰু ইয়াৰ কাৰণে আজি বহুতখিনি ইম্প্ৰুভ হৈছে। মই অনুৰোধ কৰিছোঁ আমাৰ শিক্ষা বিষয়াসকলক যে আমি সকলো যি অনুষ্ঠানত আমি কাম কৰোঁ সেই অনুষ্ঠানটো সমাজ গঢ়া এটা অনুষ্ঠান, জেনেৰেশ্যন এটা গঢ় দিয়া অনুষ্ঠান। গতিকে সেই অনুষ্ঠানটো আৰু অলপ ভাল কৰিব লাগিব। শিক্ষকসকল হ'ল আমাৰ ছেকেণ্ড ষ্টেক হয়, ছেকেণ্ড পিলাৰ হয়। আমাৰ শিক্ষকসকলে অলপ যিখিনি দায়িত্ব লৈছে ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ, আৰু অলপ দায়িত্ব ল'ব লাগিব।